বাকী আপোনালোকে চাব পাৰে এইখন ষ্টেজখন বাকী ষ্টেজৰ কাম এনেকৈ চলি আছে আৰু এইফালে চলিছে বিহু আইচমাৰ বাইকৰ মাজুলীৰ এজনী ছোৱালী দুখ পালে এই ছোৱালীজনী কিয় দুখ পালে আজিলৈ আয়োগ কৰিব পৰা নাই গাইজ আপোনালোকক মই এতিয়া মুকলি বিহু প্ৰতিযোগিতা দেখুৱাব যাইছোঁ আৰু ক'ত যাইছোঁ অলপমান পিছত আপোনালোকে গম পাব আৰু এইফালে চাই লওক অসম ভিত্তিক মুকলি বিহু প্ৰতিযোগিতা প্ৰথম পুৰস্কাৰ আছে 40,001 টকা দ্বিতীয় পুৰস্কাৰ আছে 20,001 টকা আৰু তৃতীয় পুৰস্কাৰ আছে 10,001 টকা আৰু এইফালে আছে সৈদশিলা প্ৰতিযোগিতা আৰু ভৈদশিলা প্ৰতিযোগিতা এনেকৈ বহুত কিবা কিবি অনুষ্ঠান আছে আৰু নতুন বিৰোধৰ মাজলৈ গাইছ সকলোকে স্বাগতম জনাইছোঁ তো এই বিহুৰ বতৰত যদি মই আপোনালোকক যদি বিহু নেদেখাম কথাটো কেনেহে ল'ব তো গেছ এইফালে এতিয়া বিহু চাবা যাবা ৰেডি অলপমান দেৰিকৈ যাম অলপ আন্ধাৰক এতিয়া দেখছেনে আপোনালোকে পোহৰ হৈছে অলপ দেৰিকৈ যাম তো পলম বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু এইফালে আমি আহি পালোঁ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ আৰু ইয়াতে হৈছে মুকলি বিহু এইবাৰ আপোনালোকে হয়তো গম পায় পাঠশালা ৰঙালী বিহু সন্মাননী 5 দিনা কাৰ্যসূচী আজি হৈছে 3 নম্বৰ দিনটো আজি হৈছে মুকলি বিহু আৰু অহাকালি হৈছে জুবিন দা আছে গতিকে আপোনালোকে যদি ইয়াতে যদি আহে নাই এতিয়া ইমান দুখন গেট পাব এহেন্দি এখন গেট পাব আৰু শিৱাগেৰি এখন গেট পাব আৰু এহেন্দি আপোনালোকক কৈছোঁ ধুনীয়াকৈ এনেকৈ আহি দেখুৱাব হাতত কোনো পাঁচবিলাক আনিব আপোনালোকে পাঁচগিলা আনি মাত্ৰ আৰু এইফালে আমাৰ ছাৰ আছে নমস্কাৰ আৰু এইফালে আমাৰ মন্ত্ৰী আছে হাতত আপোনালোকে পাঁচবিলাক আনিব এহেন্দি এখন চেক পোষ্ট আৰু আগেদি এখন চেক পোষ্ট এহেন্দি মানে গাইজ একদম VVIP নেকি এহেন্দি আৰু এইফালে বিহু চলিয়ে আছে আৰু গাইজ মঞ্চখন চাওকে কি প্ৰকাণ্ড মঞ্চ একদম কালি একদম গুম মানে মায়ামিনী ৰাতি হৈ যাব একদম হা মঞ্চ চাওকে গাইজ কি মঞ্চ বানৈছি হাজাৰ বাতাবৰণ হওক একো কৰবান ৰে হা একো কৰবান ৰে পানীও নপৰে গোটেই টেনশ্যনে আপোনালোকে আহক আহি মতন একদম কালি একদম পুৰা হৈ যাব মায়ামিনী ৰাতি গাইজ সেইফালে চলি আছে বিহু চলি আছে মই অলপ আহোঁতে অলপ পলমৰ কথা নাই আমি দেখা যাম বিহু আজি ধুনীয়াকৈ বাকী আপোনালোকে চাব পাৰে এইখন ষ্টেজখন বাকী ষ্টেজৰ কাম এনেকৈ চলি আছে আৰু এইফালে চলিছে বিহু দলনি পথাৰত জানৈ মহে চৰাইছিলো
এইফালে চলিছে বিহু আমি তাৰ বেছি দিন মিজৰঙাৰ আৰু এইফালে তই কি কৰি যাওঁতে মই আজি ভাবিছো আজি এটা কি বঢ়িয়াকে খাদিছো কালি যদি খাই নৰা কালি নৰা ধাৰিবা নৰা আৰু গেছ কালি এই জাগা যি আছে ৰিলিংটো যি আছে কালি এতি মানুহ হৈ যাব আৰু কালি ফেল বইলো বা কালি কাই আহিছে লিজেণ্ড জুবিন দা আহিছে আৰু কি ঢোলৰ মাত শুনিলি মোৰ নাচ পাইছে নাচি দিওঁ না কি একপা লাষ্ট টাইম হৈ গেল আৰু এইবাৰ এইটো দলটো হৈছে গুৱাহাটীৰ দল আৰু এই চৰাটো দেখছি না আৰু এটি চৰাটো দেখছি না এটি অলপ লম্বা এনেকে যি এটি আমাৰ পেহী ছোৱালীটো আমাৰ পেজতো হৈছে তাইতো চাই যামেই আমি পেজ নকৰবাৰ আছে এটি এতিয়া গেছ গেলো মৰণ চাবা দিছি এটি হাঁহিছে দেই কালি আহিবি না পিছে আহিবি না কালি জুবিন দা আহিছে তোমাৰ পেহী যোৱাটো দেখছ না এটি মনবা নৰাৰ পৰা এটি পেহীৰ যোৱাটো আমাৰ পেহীৰ যোৱাটো আহিছি এটি আৰু এইফালে চাওক আজি ইমান মানুহ হৈছে আৰু গাইজ কালি কিমান মানুহ হ'ব মই য'ত বহিছো এতিয়া আপোনালোকে বহিব পৰা অৱস্থা নাথাকে আৰু কালি ইমান মানুহ হ'ব গেটৰ বাহিৰত কৰিব আৰু মইতো হাততো দেখে আহিলোৱে যে হেন দি এখন গেৰ আছে আৰু এন দি এখন গেৰ আছে হেৰ গেটখন হৈছে পাঁচ লৈ যাই যায় হেনে সোমাব আৰু যাৰ পাঁচ নাকে হেন দি আহিলি হ'ল আৰু এতে নাচলি হ'ল মাজুলীৰ এজনী ছোৱালী দুখ পালে এই ছোৱালীজনীক দুখ পালে আজিকালি আয়ো ক'ব পৰা নাই মই ক'ব পৰা নাই মুখতে খালি আহিম জুবিনদাৰ গানত আমি নাচিম আজি আমি সকলোৱে যাব লাগে ইনা নহয় বিহুতে শেষত আমি যাম আৰু আপোনালোকক মই যিমান পাৰোঁ আৰু মোৰ ফালৰ পৰা বিহুৰ কথা চেষ্টা কৰিছোঁ আজি আমি সকলোৱে যাওঁ না কি কম ইনা নহয় কালি আহিব লাগিব নাচবা লাগিব ইনা নহয় এনাৰ্জিটো লাগব না সেইকাৰণে গাইছ মানে আৰু গাইছ মোৰ নাচবা ইচ্ছা নাই যাওঁ গালি দিব নহ'লে গানটো শুনি যাম দেই পেহীৰ যোৱাটো গুৱাহাটীৰ পৰা আহিছিল চাম দেই ইনা নহয় এইফালে গাইছ ধুনীয়া নাচনি আহিছে ওপৰ আসামৰ পৰা আমি আছে কাক চাম ওপৰ আসাম আপাৰ আসামৰ পৰা আহিছে গাইছ আজি আৰু ৰে বাই তাইক বাই দিলোঁ তাইক বাই ইনকে দিছোঁ ভিডিঅ'টো তাই গম পাব আৰু যে মই তাইক বাই দিছোঁ বুলি হা তাই বৰ ডাঙৰ তেলিয়াৰ কি কওঁ কালি মুঠতে গাইছ এইখিনি জেগাত নহয় একদম পুৰা একদম ধামাকা হ'ব এটি মই ইয়াৰ ভিডিঅ'টো চিম্পুল ভিডিঅ' দিলোঁ আপোনালোকক কিন্তু গাইছ কালি একদম পুৰা ধামাকা এটা ভিডিঅ' আহিছে আৰু গাইছ এটা কথা কওঁ আমাৰ এইফালে হিৰকে এখন দোকান দিছে এই পাণ তামোলৰ দোকান দিছে লগতে কালি কি আইটেম পোৱা যাব হিৰক বুট ভজা পোৱা যাব আচ্ছা বঢ়িয়া আৰু এখন দিছে দোকান আপোনালোকে আহক হিৰকৰ আমাৰ দোকানত না কি কওঁ মজা হ'ব কালি হা হেপী বিহু তো গেছ এতিয়া মই বেছি দিন মিজৰঙাৰ কালি আপোনালোকে আহিব বাৰ কৈছোঁ আহিব এতিয়া একদম পুৰা তামাম এনজয় কৰিম গাইছ কালি গাইছ অকলে ভিডিঅ' একদম পুৰা ধামাকা হ'ব একদম পুৰা কালি আমাৰ অকলে মানুহ জুবিন দা আহিব গাইছ একদম পুৰা ধামাকা হ'ব দেই গাইছ আৰু গাইছ আমি তিনিটাই নহয় সেইকাৰণে কি বাইক আহে আইচমাৰ বাইকৰ আহিছোঁ গাইছ একদম মেৰাৰ শব্দ কি ভাবছি খাই উঠছি আমাৰ গাঁৱতে মোৰ বাৰু বেছি দুদিন আহি দিছোঁ গাইছে হয় 55 মেন আছে ইয়াৰ আছে গাইছ অলপ মেন ইয়াৰ 90 মেন আছে 90 নাই গাইছ আহিছে দে গাড়ী পালৈ লৈ গৈছে কেমেকে আহিছে আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই ছাবস্ক্ৰাইব কৰি দিবে গাইছে ভাল ভিডিঅ' আহিব দে আৰু নে কি কয় আপোনালোকে ৰাতি হৈছে আৰু গাইছ এটা কথা গৰমৰ দিন আহিছে এই নদী চদী জলকেলি কৰিব যাবা আছে থাইলেণ্ডৰ ভিডিঅ' চাইয়ে গাই ভিডিঅ' আইডিয়া পৰে গাই লগ পাইছোঁ মানে কালি লগ পাইছোঁ বাই